কাজিয়া কোনে লাগিব নিজৰ মাইকী নহ'লে বেমাৰত পৰিলে কোনেনো চাব নিজৰ মাইকী নহ'লে তোৰে ঐ ভাৱনাই হেঁচিনো ধৰিছে তোৰে মৰমবোৰে শুনাই খুন্দিছে বিন্দিছে। তই যে এনেকুৱা গাই দিলি মাইকী মাইকী কোনে গাইছে কোন ছিংগাৰটো? এইটো শুনাই নাই নেকি? আকাশ দা যে আকাশ পিতম চালিয়া হিৰোটো সি গাইছে গানটো। হয় নেকি? ভাল লাগিলে গানটো, আৰু এক চুট লগাই দেচোন। আকাশ পিতম দা যে তই শুনিছ নাই? চালিয়া ছিংগাৰটো সি গাইছে না গানটো, পুৰা ফেমাছ। মাইকী বুলি ক'লে চবেই জানে আৰু। হয়নে? আকাশ দাই মাইকী নামৰ গানো উলিয়াই দিলে, বাপৰে। তো আকৌ কেতিয়াবা ওলোৱা গান, এই যে পিকনিক খাওঁতে যে একদম একদম মানে তোৰ কমৰ হিলাইকে নাচিছে মানুহবোৰে এই গানতে। মই দেখিছোঁ নহয়, গাড়ীটোৰ পৰা ঢচক লগাই গৈছে গানটো। হয়নি? আমাৰ ঘৰতে বাজা নাই গানটো, আজিৰ পৰা নিজৰ মাইকী লগাই দিওঁ আৰু বিয়া নাপাতিলেও। লগাবি সমগ্ৰ অসমবাসীয়ে লগাই দিলে গানটো, একদম ইমানেই পপুলাৰ কৰি দিলে না নিজৰ মাইকী। গতিকে তই লগাই দিবি আৰু, তই ৰৈ নাথাকিবি দেই। নিজৰ মাইকী নথকাকে যদি লোকৰ মাইকী লগাই দিয়া হয় কেনেকুৱা হ'ব কথাটো? ভাল নহ'ব নহয়। ৰখ চাব লাগিব। নহয় এই গানটো একদম মানে তোৰ 4 বছৰীয়া ল'ৰাও লগাই দিছে, 7 বছৰীয়া ল'ৰাও লগাই দিছে। সিহঁতি মাইকী পাব নেকি বা ইমান সৰুতে? গতিকে তই লগাব পাৰ, তইতো বুঢ়া হ'লি না 35 বছৰ। গাচোন গা, আকৌ একচুট গানটো লগাই দেচোন, চাওঁ ঘৰত লগাব পৰা গান হ'ব নাই। গীতিং গাটং কাজিয়া কোনে লাগিব নিজৰ মাইকী নহ'লে বেমাৰত পৰিলে কোনেনো চাব নিজৰ মাইকী নহ'লে তোৰে ঐ ভাৱনাই হেঁচিনো ধৰিছে তোৰে মৰমবোৰে বুকুটো সানিছে খুন্দিছে। মই পগলা হৈ যাম, কিবা এখন কৰি পাম, খুলি কথা কৈয়ে দিলো তোক। মই পগলা হৈ যাম, কিবা এখন কৰি পাম, খুলি কথা কৈয়ে দিলো তোক। এই গানটো মই লগাব পাৰিম দেখোন ঘৰত। একদম গমাই বজাই দিম। ঘৰৰ চোতালেদি যে এই মালতী জীয়েক যায়, মইতো ভাল পাওঁ না, সি মোক ভাল নাপায়। গতিকে তাৰ সিও শুনক, যদি মৰম পৰি গৈছে তেতিয়া গানে মোৰ চক্কৰ লগাই দিব নে কি? এই গানটো লগাই দিবি না, মালতী জীয়েকটো বাদ দে না, অনিৰুদ্ধৰ জীয়েকটো প্ৰেমত পৰি যাব। ঠিক আছে দে, আজি মই বজামেই গানটো। মই দেৰি নকৰোঁ, মই যাওঁ গান বজাম, তয়ো যাগৈ। চাওঁ মালতী জীয়েক কা প্ৰেমত পৰে, একদম খেৱালি মাৰি গুচি আহিম। নহয় মালতী জীয়েক খেৱালি নহয়, লাঙি জালত ফচি যাব, মই গম পাই গৈছো। দে তই মাইকী কথা ক'লি যি গানৰ, গতিকে মোৰ ৰ'ব মন নাই, মই যাওঁগৈ, তয়ো যাগৈ। ঠিক আছে দে, 360 ভলিউমত তই নিজৰ মাইকী লগাই দিবি ঘৰত দেই। হ'ব মই যাওঁ, তয়ো যাগৈ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তলৰ বেল বাটনটো প্ৰেছ কৰি দিব, যাতে নতুন ভিডিঅ'বোৰ আপোনালোকে পুনৰবাৰ পাবলৈ। ধন্যবাদ। তই আৰু দুটা বস্তু পাহৰি গ'লি নহয়, লাইক কমেণ্ট এই দুটা ক'লৈ গ'ল? গতিকে গাইজ মই পুনৰবাৰ কৈছোঁ, আমাৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই যাবলৈ সহায় কৰক। নিতৌ নতুন ভিডিঅ' আমি দি যাবলৈ সদায় চেষ্টা কৰিম। ধন্যবাদ।